ও এখন কিয় মঙলত নামিলো নে বাৰু কিবা কাজিৰঙাত নামিলো অলপমান কনফিউজ হলো দেই মই ঐ নাহাকিয়া এইখন মঙলদৈ ঐ ৰবা মই গৈছো ৰবা মাতি ল'ম নহ'লে বা ইমান ৰ'দ তোমালোকৰ গাঁৱত জংঘলতো ইমান ৰ'দ বুলি আগে গমেই পোৱা নাছিলো ভাই এই তুমি যোৰহাটৰ ফালে ৰ'দ দেখা পোৱা নাই নেকি আমাৰ ৰ'দ ফালে ৰ'দ ইমান আছিল যদিও ইমান বেয়া ৰ'দ নাছিলে দেই হ'ব দিয়া অলপমানতো ৰ এইটো নামান ধৰ প্ৰথমে পৰাতে ময়ে লৈ আহি আছো কি লৈ আহিছা এইটো এইটো তোমাৰে কাপোৰ আছে তুমিহে মোক ল'বলৈ দিছিলা সেইটো পাহৰিলা এলা তুমি ভাৰমল নোৱাৰো এই তুমি কেনেকৈ ৰ বা বৰ ধুনীয়া ধুনীয়া গছ গছনি আছে দেই ইয়াতে ঐ ৰচোন এইটোৱে নি মঙলদৈ দীপৰ বিল তুমি দীপৰ বিল দেখা পাইছা অলপ পিছত তুমি শৰাইঘাট দেখাবা আহা এতিয়া কি কোৱা তুমি বলা জলদি ঐ মঙলদৈত এতিয়ালৈ কি ওলা উবেৰৰ ছাৰ্ভিচটো অহা নাই নেকি ওলা উবেৰ এটা ফোন মাৰিম 4-5খন চাফাৰী এটা খাৰা হৈ যাব হ'ব দে থ এতিয়ালৈ একোৱেই দেখা নাই আহাচোন দেখা পাবা এই তুই শিল্পী জানাই তই বঢ়িয়া লাগিছে খালি পাৰা এই লাইক মাৰিছো কমেণ্ট কিবা আহিছে নেকি জিয়া চাবি তই ফেচবুকত এই মোৰ কিবা ফুৰা ফোন নহয় না নাহে মোৰ সেনেকৈ নেট নাপায় বৰ ধুনীয়া নেট চাওঁ এইটো মোৰ মন লগৰ জিয়া এই বা চালিয়ে লগাইছে বে গুৱাহাটীত থাকে নেকি তাই থাকে তাই নহয় কিবা কৰি পটাব পাৰিলি তাইক মই নৰা আছে লোকৰ আমাৰ লগত ক'তনো চলিব ভাই আমি দুখীয়া মানুহ নেকি মজত খাই বুলি ঘূৰি ফুৰো সেইবিলাক ক'ত গম আমি আৰু বেকাৰ চলি আৰু ঘূৰি ফুৰো গাঁৱত ঘূৰি চাৰি পেলাই ঘূৰা চলি ক'ত ভাল হ'ব ঐ এইটো মন লগৰ চেকটো নহয়নে এই শুনাই কি চালিয়া মালাই বা বঢ়িয়া লাগছে বা দেখিছা নাই তোমাৰ এই মেট্ৰিক ফেল কৰি গুৱাহাটী যোৱা নাছিল নে শুনে বাপৰে বাপ ষ্টাইলে বেলেগ হ'ল দেখোন এই হাই বেবি বা ক'ৰ পৰা আহিলি গুৱাহাটীৰ পৰা কিয়া বাপৰে ঐ ইফালে তুই ইমান দিন দেখাই নাই বাপৰে বাপ মালটো কিন্তু বঢ়িয়া লাগছে দেই তাকো মাত আহাচোন কি হ'ল এতিয়া কওঁ ক'ৰ পৰা আহিলি তহঁতে আমি আমি গুৱাহাটীৰ পৰা আহিছো তোমালোকক কেলে বাপৰে বাপ তোৰ মুচলে বেলেগ ধুন দে এই আমাৰ সৰু পৰা ডাঙৰ হোৱা জিয়া ঐ মোৰ লগৰ কিয়া আছনে পাপা আমাৰ গাঁৱৰে সৰু পৰা একেলগে ডাঙৰ হোৱা বা কোলা কোলা চশমাটো কৈছিলে বৰ মৰম লাগাবে তোক বৰ ধুনীয়া আছে এটা মা আৰু একেলগে আহিছো আৰু সকলোৱে দাদা বেয়া চা নাপাব আৰু মই চিনি দিম নাপাতো আপোনালোকক দাদা কানে কি কিবা চাৰা নাই দাদা একদম মই এইবোৰ বেয়া কথাই নাখায় সিলা আমুৰহে লোক কিবা বলা যাওঁ নেকি ব'লা দাদা আমি আহিছো দেই আহিছো দিয়ক পিছত আহিবি ওলাই ফেলে আহিম দিয়ক দাদা ঐ তোমাক যে এখন চিঠি দিছিলো গম পাইছিলে নাই আবা বেলেগ হৈ গেল বোকা আপেলটো আনিছি বেলাও গেল সন্ধিয়া হ'ল যাবাও লাগব এতিয়া ককলা চকলা বিয়া সেইকাৰণে উঠি গৈছি মোৰ আমাৰ সম্পত্তি বুলিব আহিছোৱে না কলি মাইক লওঁ এই জীৱনত নৰিম আৰু নৰিমেই গুৱাই ভাংব আমাৰতো সম্পত্তি মিলবালা বস্তু নাই মানে ইয়াক ডাঙৰ কৰি বেছি ফেলে বাইক এখন ল'ম দে